নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে পিজ্জা আসাম হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে ওলাই আহিছে আজিৰ কেইবাটা নতুন খবৰ। ইয়াৰ প্ৰতিটো খবৰেই হৈছে আপোনাৰ বাবে অত্যাধিক গুৰুত্বপূৰ্ণ, সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনোৱাৰ আগতেই আপোনালৈ মোৰ সৰু এটা ৰিকুৱেষ্ট, যদিহে আপুনি এইটো ভিডিঅ'তে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক, কিয়নো আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ যোগায়। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। ইয়াৰ প্ৰথম খবৰটো হৈছে বন্ধুসকল, 18 নে 21 কি হ'ব ছোৱালীৰ বিয়াৰ বয়স। বিগত দিনবোৰত বিয়াৰ বয়স লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে মোদী চৰকাৰে ছোৱালীৰ বিয়া আৰু মাতৃত্বৰ সৈতে সম্পৰ্কিত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে ইয়াৰ বাবে এখন টাস্ক ফৰ্চ গঠন কৰিছে। প্ৰকাশিত তথ্য অনুসৰি জয়া জেটলীৰ অধ্যক্ষতাত গঠিত এই টাস্ক ফৰ্চত আছে ডক্টৰ বি.কে. পাল, নাজমা আক্তাৰ, উহুদা কামাত আৰু দীপ্তি শাহ। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গঠিত এই টাস্ক ফৰ্চে মহিলা, শিশু স্বাস্থ্য আৰু পুষ্টিকৰ সৈতে কিমান সম্পৰ্ক আছে সেই সকল দিশ চালি জাৰি চাব, লগতে ছোৱালীৰ বিয়াৰ বয়স সন্দৰ্ভত সমীক্ষা চলাব। তদুপৰি ছোৱালীৰ উচ্চ শিক্ষাত আৰু অধিক গুৰুত্ব দিয়াৰ লগতে পৰামৰ্শ দিয়াৰ বাবেও গঠন কৰা হৈছে টাস্ক ফৰ্চক। অহা 31 জুলাইত টাস্ক ফৰ্চে নিজৰ ৰিপৰ্ট দাখিল কৰিব। প্ৰধানযোগ্য যে উচ্চতম ন্যায়ালয়ৰ এক সিদ্ধান্তৰ ভিত্তিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট উত্থাপনৰ সময়ত এই কথা উল্লেখ কৰিছিল যে মহিলাৰ মাতৃ হোৱাৰ সঠিক বয়স বিষয়ে পৰামৰ্শ দিয়াৰ বাবে এক টাস্ক ফৰ্চ গঠন কৰা হ'ব। উল্লেখ্য যে বিয়াৰ বয়স লৈ বিগত কেইবাবছৰ ধৰি বহুজনে বহু আবেদন কৰিছে। বিগত 2018 চনত উচ্চতম ন্যায়ালয়ত এজন অধিবক্তাই ছোৱালীৰ দৰে ল'ৰাৰ বিয়াও বয়সো 18 বছৰ হ'ব লাগে বুলি এক আবেদন কৰিছিল। অধিবক্তাজনক সেই সময়তে উচ্চতম ন্যায়ালয়ে জৰিমনাও বিহিছিল। বিগত দিনবোৰত বিয়াৰ বয়স লৈ বিতৰ্কত অব্যাহত থাকিলেও দিল্লী উচ্চতম ন্যায়ালয়ে বিয়াৰ বয়স লৈ কিছু কাৰণ দৰ্শাইছে। তেওঁলোকৰ মতে 18 বছৰ বয়সত কোনো এগৰাকী ছোৱালীৰ বিয়া হ'লে তেওঁলোকৰ সৃজন শক্তিসমূহ সম্পূৰ্ণৰূপে বিকাৰ নহয়। গতিকে ছোৱালীৰ ক্ষেত্ৰতো বিয়াৰ বয়স হ'ব লাগে 21 বছৰ। বৰ্তমান সময়ত ছোৱালীৰ বিয়াৰ নিম্নতম বয়স 18 বছৰ আৰু ল'ৰাৰ বাবে 21 বছৰ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল।